মংগল কামনাৰে আয়তিয়ে দিয়া উৰুলি ভকত আৰু গয়াই হিয়া উজাৰি দিয়া আশীৰ্বাদেৰে বুকুত হেজাৰ উৎকণ্ঠা আৰু কইনাৰ কপালত সেন্দুৰীয়া আশা সিঁচি এটা নতুন জীৱনৰ দিশে আগবাঢ়িব বিচাৰিছো। আন বহুতৰ দৰে মোৰো এটা সপোন আছিল, ডাঙৰ হৈ মই বিয়া পাতিম। ডাঙৰ হৈছিলে নাই নাজানো, পিছে চুলি কেইডালমান পকিলি, দাড়িৰ বৰ বিশেষ পয়োভৰ নঘটিলি। সপোনবোৰ বুকুত সাৱটি শুই থাকোঁতেই এদিন সপোন কুঁৱৰী হৈ কাহিলি পোৱাতে বেৰৰ জলঙাৰে নামৰূপৰ ৰশ্মি আহি বুকুত ঠাই ললেহি। সেয়াই আছিল আৰম্ভণি। বলুকাত বগাকৈ বগলী বহলাই বহা দি মনৰ মাজত নিগাজি হল বেৰৰ জলঙাৰে বুকুৰ মাজলৈ সোমাই অহা নামৰূপৰ ৰশ্মি। মা দেউতাও কলে, নামৰূপৰ ৰশ্মিয়েই ঠিক তোৰ জীৱনত দিবলৈ দীপ্তি। ৰশ্মিৰ মাজতেই বিচাৰি পাবি তই পৃথিৱীৰ সকলো তৃপ্তি। মা দেউতাৰ আশীৰ্বাদ লৈ সাজু হৈছো ৰঙৰ হোলী খেলা পলাশী ফাগুনত বিয়া পাতিবলৈ। ফাগুন মাহৰ 12 তাৰিখ, ইংৰাজীৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ শুক্ৰবাৰে আমাৰ বিয়া। আহিবচোন আপোনালোকো আমাৰ বিয়ালৈ, চাব পাৰিব ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাখন। মৰাণ নগৰৰ পৰা দক্ষিণ পূব আৰু সোণাৰী নগৰৰ পৰা পশ্চিম দিশে আহিলে আমাৰ গাঁও খেৰণী পথাৰ পাব। খেৰণী গাঁৱৰ দিৰৈ নদীৰ পাৰতেই আমাৰ ঘৰ। সোণালী যৌৱনৰ সপোন আপোন কৰি দুটা ভিন্ন জীৱন আৰু পৰিয়াল এক হোৱাৰ পবিত্ৰ ক্ষণত আপোনাৰ পদধূলা আৰু একাজলি আশীৰ্বাদে ধন্য কৰিব আমাৰ পৰিয়ালক।